কবিতাৰ শিৰোনাম শীত তই কিয় আহিলি। দপদপাই জ্বলি উঠা জুইকুৰাৰ ফিৰিঙতিবোৰে বাট লয় বায়ুৰ দিশে। হাতত কফি নাইবা চাহৰ পিয়লা লৈ বহুজন হৈ পৰে অগ্নিৰ সংগী। শীতৰ মাদকতা বিচাৰি ৰঙা জুইকুৰাৰ ৰুমত বহি ভাহি আহে গীটাৰত সুৰৰ মূৰ্ছনা আৰু বন্ধুবৰ্গৰ দীঘলীয়া আড্ডা। নিহালীৰ কোমল পৰশেৰে বহুজনে হাড়কঁপা জাৰক আদৰি লয়। নিয়ৰ সৰা সন্ধিয়াবোৰ হাজাৰজনৰ প্ৰিয় হয়। কিন্তু হিমচেঁচা ৰজনীত ৰাজপথত পৰি ৰোৱা মইনাহঁত নিজৰ অংগই বৈৰী হোৱা দুৰ্ভগীয়াজনৰ বাবে শীত নহয় কবিতা লিখাৰ বতৰ, নহয় শীত মনোৰম ৰাত্ৰি, হৈ পৰে মাথো উজাগৰি ৰজনীৰ অভিশপ্ত আঁউসী। মহঙা কাপোৰৰ টুকুৰাটো বুকুত সাৱটি কম্পিত ওঠৰ কোণেৰে ভাহি আহে শীত তই কিয় আহিলি। অভাৱীৰ দুৰ্ভাগ্য, জীৱনো ব্যৰ্থিত, ঋতু হৈ পৰে বিভীষিকাময়, মিছাতে শীত বদনামী হয়।